মানুহ মায়াত পৰে, মানুহ অবিদ্যাত পৰে, মানুহ অনিশ্চয়তাত পৰে, মানুহ সংশয়ত পৰে এটা কাৰণে, সেইটো হল ভ্ৰান্তি। মোৰ কৰ্তব্য কি হোৱা উচিত, মোৰ ধৰ্ম কি হোৱা উচিত, মোৰ উপাস্য কি হোৱা উচিত, মানুহে নিৰ্ণয় কৰিব নোৱাৰে। স্বয়ং ব্যাসে নিৰ্ণয় কৰিব নোৱাৰিছিল। ব্যাসৰ নিৰ্ণয় ভুল হোৱাৰ কাৰণে, ভ্ৰান্তিৰ কাৰণে ব্যাস বিকাৰগ্ৰস্ত হব লগা হৈছিল, উন্মাদ হব লগা হৈছিল। ভাগৱত শাস্ত্ৰই কলি যুগৰ মানুহৰ আটাইতকৈ যিটো ডাঙৰ ভ্ৰান্তি, সেই ভ্ৰান্তিটো গুচাই দিছে। সেই ভ্ৰান্তিটো আমাৰ হৈ পৰীক্ষিতে ভাগৱত শাস্ত্ৰৰ মাধ্যমেদি, ভাগৱত শ্ৰৱণৰ মাধ্যমেদি পৰীক্ষিতে সেই ভ্ৰান্তি গুচাই দিছে। যে মৃত্যু পৰীক্ষাৰ আটাইতকৈ শক্তিশালী প্ৰশ্নটো কি আছিল, যে মৃত্যুমুখী মানুহে কি কৰিব লাগে। সংসাৰত প্ৰভুসকল দুটা ৰাস্তা আছে। এটা ৰাস্তাত ভাগৱতে কৈছে মৰণৰ, আৰু আনটা ৰাস্তাৰ নাম ভাগৱতে কৈছে তৰণৰ। আপুনি মৰণৰ পথে যাব নে তৰণৰ পথে যাব, সিদ্ধান্ত লোৱাৰ দায়িত্ব আপোনাৰ। ভাগৱতৰ আটাইতকৈ ডাঙৰ লাভটো এইটো যে মৰণৰ ফালে যোৱা মানুহক তৰণৰ ফালেৰে যোৱাৰ পথটো শ্ৰীমদ ভাগৱতে নিশ্চিত কৰি দিছে। ভাগৱতৰ দুফালে দুটা কি আছে, সাপ নাই জানো? ভাগৱতখন যদি আপুনি এনেকে লুটিয়াই দিয়ে, আৰম্ভণিতে এটা মৰা সাপ পাব, আৰু ভাগৱতৰ পৰিসমাপ্তিৰ ফালে যদি যায়, এটা জীয়া সাপ, খুটু খুটু কৰি থকা এটা জীয়া সাপ আপোনালোকে পাব, হয় নে নহয়? মৰা সাপটো ডিঙিত আনি দিছে, ভাগৱতৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু জীয়া সাপ এটাই খুটিবলৈ অহাৰ কথা ঘোষণা হৈছে, লগে লগে ভাগৱত শ্ৰৱণ আৰম্ভ হৈছে। দৰাচলতে এই সংসাৰৰ প্ৰত্যেকজন মানুহকে এটা মৰা সাপ আৰু জীয়া সাপে দুফালৰ পৰা আগুৰি আছে। ডিঙিত যিটো সাপ মেৰিয়াই দিলে, যাৰ কাৰণে পৰীক্ষিত সাপগ্ৰস্ত হল, সেই মৰা সাপটোৱে হল বিষয় আৰু মায়াৰ প্ৰতীক। আমাৰ ডিঙিত বিষয় আৰু মায়া আনি থোৱা আছে। যি বিষয় আৰু মায়াই আমাক ঈশ্বৰ দৰ্শনৰ পৰা, সত্য বস্তু দৰ্শনৰ পৰা, শুদ্ধ বস্তু দৰ্শনৰ পৰা আমাক আঁতৰাই ৰাখে, হয় নে নহয়? আৰু এটা জীয়া সাপ 7 দিনৰ ভিতৰতে আহি আছে নে নাই? তক্ষক নাহিব নেকি কাৰোবাৰ ওচৰলৈ? আহিব। পৰীক্ষিতৰ ওচৰলৈ তক্ষক নাহিল নেকি? আহিল। পৰীক্ষিতক নুকুটিলে নেকি? কুটিলে। পৰীক্ষিত মৰিল নেকি? নমৰিল পৰীক্ষিত। ভাগৱত নুশুনালৈকে পৰীক্ষিতে মৰিম বুলি ভাবিছিল। ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতে সিদ্ধান্ত ললে, নহয়, তক্ষকৰ খুটত মই নমৰো। আগতে ভাবিছিলো মৰিম, এতিয়া ভাবিলো তৰিম। মৃত্যুমুখী মানুহক অমৃতৰ ফালে যোৱাৰ, বিষয়মুখী মানুহক অধ্যাত্মৰ ফালে যোৱাৰ, অবিদ্যাত পতিত হোৱা মানুহক পৰম সত্য জ্যোতিৰ ফালে নিয়াটোৱেই ভাগৱতৰ মূল উদ্দেশ্য। তাকে দেখুৱাই দিছে। হেম ভাই এখন বিখ্যাত ৰচনাত এটা বৰ ধুনীয়া কথা কৈছে যে প্ৰভুসকল আমাৰ সন্মুখত বোলে 3খন জগত আছে। এখন সৃষ্টি কৰিছে স্বয়ং পৰম ব্ৰহ্মই, এখন 100% পিয়ৰ। দ্বিতীয়খন সৃষ্টি কৰিছে ব্ৰহ্মাই, 50% পিয়ৰ, 50% ডুপ্লিকেট মায়া, যি মায়াত ব্ৰহ্মা নিজেই বন্দী হৈছে। দেৱতাসকলৰ ভিতৰত মায়াত টোপনি যোৱা এজন দেৱতাৰ নামে হাইলাইট কৰিছে মহাপুৰুষ মাধৱদেৱে।
কৰিছে নে নাই? ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 ৰাম। মায়াত টোপনি যোৱা দেৱতাৰ ভিতৰত 1 নম্বৰ নামটোৱে ব্ৰহ্মাৰ একেবাৰে একদম পইণ্ট কৰিছে নে নাই বাপসকল? এখন জগত সৃষ্টি কৰিছে পৰম ব্ৰহ্মই নিজে, এখন ব্ৰহ্মময় জগত, যিখনক ঈশা বাস্য উপনিষদত কৈছে ঈশা বাস্যং মৃদং সৰ্বম যৎ কিঞ্চিৎ জগত্যাম জগত। এইখন জগত, এইখন হল পৰম ব্ৰহ্মই সৃষ্টি কৰা জগত। তাত একো ভেজাল নাই, 100% পিয়ৰ সৎ বস্তুৰে এইখন কৰি আছে। দ্বিতীয়খন ব্ৰহ্মই সৃষ্টি কৰিছে, 50% অৰিজিনেল মায়া আছে আৰু 50% সৎ বস্তু আছে। আৰু তৃতীয়খন মানুহে নিজৰ মনেৰে আৰু বাসনাৰে নিৰ্মাণ কৰি লোৱা জগত, যিখন 100% 100% ভেজাল আৰু গণ্ডগোলীয়া। পৰীক্ষিতে সিদ্ধান্ত দিছে, মনে নিৰ্মাণ কৰি লোৱা যিখন বাসনাৰ জগত, মনে নিৰ্মাণ কৰি লোৱা যিখন মায়া আৰু অবিদ্যাৰ জগত, তাৰ পৰা মানুহৰ মুক্তিৰ উপায়টো কি? এটাই উপায় নিৰ্ণয় কৰি দিছে, ভগৱন্ত কৃষ্ণৰ নাম শ্ৰৱণ আৰু কীৰ্তন। এই সংসাৰৰ পাৰ কেৱল ভগৱন্ত কৃষ্ণৰ নাম। আচলতে শ্ৰৱণ কীৰ্তন ধৰ্মটোৱে সঁচাকৈ শ্ৰেষ্ঠ আৰু সহজ ধৰ্ম একো নাই। জ্ঞানীজনৰ পৰা অজ্ঞানীজনলৈ, নহয় নিচলা জনৰ পৰা ধনীজনলৈ, পাপীজনৰ পৰা তাপীজনলৈ ভগৱন্ত কৃষ্ণৰ নাম চবেই ল'ব পাৰে। যি নামত অজানিলে গতি পাইছে, নহয় কিমান সহজ ঈশ্বৰৰ নাম। ঈশ্বৰৰ নামৰ নিচিনা গণতান্ত্ৰিক বস্তু দ্বিতীয়টো নাই, সকলোৱে ল'ব পাৰে। ঈশ্বৰৰ নামৰ নিচিনা সাম্যবাদী বস্তু দ্বিতীয়টো নাই, সকলোৰে সমানে ল'ব পাৰে। এই সংসাৰত যদি কাৰোবাক পাৰ লাগে, সেই পাৰটো কেৱল ভগৱন্ত কৃষ্ণৰ নাম আৰু গুণ। পাৰত যদি কোনোবা উঠিব খোজে, পাৰলৈ নিয়াৰ মাধ্যমটো কেৱল ভগৱন্ত কৃষ্ণৰ নাম আৰু গুণ। পাৰত যদি কোনোবাই জীৱনটোক ৰসময় আৰু সাম্ভৱ কৰিব খোজে, মন্ত্ৰ আৰু সাধনা কেৱল এটাই, ভগৱন্ত কৃষ্ণৰ নাম। মহাপুৰুষ মাধৱদেৱে বৰ ধুনীয়াকৈ ঘোষা জোকা লিখিছে, আপোনালোকে মোৰ লগত হিচাপ কৰিব। কোনে আমাক এই পাৰটোত নি পাৰ লগাই দিব, কোনে এই পাৰটো পাৰ কৰি দিব, মহাপুৰুষ মাধৱদেৱে খুব ধুনীয়াকৈ নামঘোষত আমাক মনত পেলাই দিছে। যদি মুখস্থ আছে একেলগে গাওঁচোন, ভাল লাগিব। অপাৰ সংসাৰ হিন্দুৱাৰ বিষ্ণুখে পৰম পাৰ পাৰ আছে তাত পৰম পৰ আত্মাৰূপে, তাসম্বাৰ পাৰ তেন্তে তুমি পাৰ, ব্ৰহ্ম পাৰ পৰ ভূত পাৰ যত পাৰ, তাসম্বাৰ পাৰ বিষ্ণুকে পাৰ স্বৰূপে। অপাৰ সংসাৰ সিন্ধু আৰু অপাৰ এটা পাৰ, বিষ্ণুকে পৰম পাৰ যত, যত পাৰ কেইটা হল? দুটা হল। পাৰ আছে তাত পৰম পৰমাত্মা ৰূপে, কেইটা পাৰ? তেন্তে তুমি জানা ব্ৰহ্ম পাৰ কেইটা পাৰ? পৰ পাৰ যত ভূত পাৰ কেইটা পাৰ? তাসম্বাৰ পাৰ
বিষ্ণুকে পাৰ স্বৰূপে কেইটা পাৰ হা কেইটা হ'ল হা আকৌ বৰ ভালকে অপাৰ সংসাৰ সিন্ধু আৰু বিষ্ণুকে পৰম পাৰদত পাৰ আছে তাত পৰম পৰমাত্মা ৰূপে কেইটা হ'ল তেন্তে তুমি জানা ব্ৰহ্ম পাৰ কেইটা পাৰ পৰভূত পাৰ যত পাৰ কেইটা পাৰ তাখন বাৰম্বাৰ বিষ্ণুকে পাৰ স্বৰূপ কেইটা পাৰ সাতটা হয় না সাতটা পাৰ এজোপা ঘোষাতে মহাপুৰুষে সাতটা পাৰৰ কথা উল্লেখ কৰিছে তাৰ মানে এই সংসাৰৰ এটা পাৰ আছে সেই পাৰটো পাৰ হোৱাৰ আমাৰ লক্ষ্য আছে সেই পাৰটো পাৰ কৰি দিয়া এজন পাৰ কৰোতা এজন আছে সেই পাৰটোৰ নাম পাৰ কৰোতাজনৰ নামে হ'ল বিষ্ণু ভগৱন্ত কৃষ্ণৰ নামটোৱে হ'ল পাৰ নামটোৱে হ'ল তেওঁৱে হ'ল পাৰ কৰোতাজন এই পাৰটো চিনাকি কৰি দিয়াটোৱে ভাগৱতৰ উদ্দেশ্য এই পাৰটোত মানুহ বিভ্ৰান্ত হৈ আছে কোনোবাই যজ্ঞ কৰিছিল কোনোবাই তপস্যা কৰিছিল কোনোবাই পূজা কৰিছিল কোনোবাই তীৰ্থলৈ গৈছিল সেইবিলাকক পাৰ বুলি ভাবি মানুহবোৰ ব্যস্ত হৈ আছিল তাৰ পৰা প্ৰকৃত পাৰটো ভগৱন্ত কৃষ্ণৰ নাম শ্ৰৱণ আৰু কীৰ্তন সেই কথাটোকে প্ৰতিপন্ন কৰিবৰ কাৰণে ভাগৱত শাস্ত্ৰখন প্ৰণয়ন কৰিব লগা হৈছে সেইকাৰণে প্ৰথমটো বিনোভাৱে কৈছিল ভ্ৰান্তি ভঞ্জন আমি সংশয়বিলাক দূৰ কৰি ল'ব লাগিব এক নম্বৰ দ্বিতীয়তে কৈছিল ভাগৱতৰ দ্বিতীয়টো মহালাভ যুৱ ক্লেশ নিবাৰণ যুগৰ ক্লেশ বুলি কলত বিনোদীয়ে তিনিটা বস্তুৰ কথা কৈছে কামনা লোভ আৰু মোহ যুগ ক্লেশ মানে কলি যুগৰ এইকেইটা বৈশিষ্ট্য কৃষ্ণবিহীন মানুহ কলি যুগত কাম কামনা লোভ আৰু মোহত পতিত হ'ব এইটো যুগৰ ক্লেশ বুলি কৈছে ক্লেশ মানে জানে আৰু আৱৰ্জনা যুগৰ আৱৰ্জনা এইবিলাক কৈছে যে এই আৱৰ্জনা এইকেইটাৰ মহাপুৰুষ মাধৱদেৱে শত্ৰু বুলি কোৱা নাই জানো যতে অনৰ্থ আছে সংসাৰত তাতে নিবিধ হাৰ কাম ক্ৰোধ লোভ আপোন নাশৰ জানি কৰা পৰিহাৰ এইকেইটা অনৰ্থ আৰু এইকেইটা যুগৰ ক্লেশ বুলি কৈছে তাৰমানে কলি যুগত এইকেইটাই মানুহক শান্তিৰে থাকিবলৈ নিদিয়ে সৎ হৈ থাকিবলৈ নিদিয়ে বৈষ্ণৱ হৈ থাকিবলৈ নিদিয়ে গতিকে এইকেইটা যুগৰ ক্লেশ যদি কোনোবাই আঁতৰাব খোজে বিনোদীয়ে কৈছে ভাগৱত পন্থাৰ বিকল্প নাই তৃতীয়তে কৈছে তিনিটা কাম একেলগে দিছে কিন্তু তৃতীয় কৰ্ম বুলি কৈছে ভাগৱত পথেৰে গলে ভাগৱত শ্ৰৱণ কৰিলে মানুহৰ তিনিটা কাম একেলগে দিছে আমাৰ মহাপুৰুষেও খুব ধুনীয়াকে কীৰ্তনত দেখিছে কলিত পৰম উপায়না একেদাৰে সিজে তৃতীয় কাম উপদয় পুণ্য পাপ হুৱে দূৰ মিলে মহামুখ্য সুখ প্ৰচুৰ ভগৱন্ত কৃষ্ণৰ নাম ললে তিনিটা কাম একেলগে হৈ যায় এক নম্বৰ পাপ বিলাক দূৰ হল পাপ পুণ্য বিলাক জন্ম হল উদয় হল আৰু মুখ্য সুখ মানুহজনে একেলগে প্ৰাপ্ত কৰিব পাৰে তাতোতকৈ আগবাঢ়ি গেলেও আমাৰ কীৰ্তনত নামৰ যি সাত কাৰ্য সিদ্ধি তাৰ কথাটো খুব ধুনীয়াকে কীৰ্তনৰ মহাপুৰুষে লিখিছে সেইটোকে বিনোদীয়ে কৈছে যে এই তৃতীয় কৰ্ম তৃতীয় প্ৰাপ্তি ভাগৱতৰ মাজেৰে মানুহে লাভ কৰিব পাৰে আৰু শেষৰটো কৈছে পৰম পদ হল ভগৱন্তৰ চৰণ দুটা বস্তুৰ মাজত পাৰ্থক্য নাই ভগৱন্তই নিজে কৈছে শ্ৰী ভাগৱত আৰু শ্ৰী নাৰায়ণ
অভিন্ন। শ্ৰী ভাগৱত য'ত তাতে শ্ৰীনাৰায়ণ। ভাগৱত আৰু ভগৱান অভিন্ন, কাৰণ এই শাস্ত্ৰতে মই থাকিম বুলি ভগৱন্ত পুৰুষে নিশ্চিত কৰি থৈ গৈছে। সেইকাৰণে এই ভাগৱতৰ মূল যিটো কথা, যিটো ইয়াত উল্লেখ কৰিলে যে হৰি গুণনাম শ্ৰৱণ কীৰ্তন সমস্ত ধৰ্মৰ হাৰ, আৰু এই শ্ৰৱণ কীৰ্তনৰ পৰা আমাৰ জীৱনত কি লাভ হ'ব এই কথাখিনি অকণমান ক'ব বা অলপ পৰে বা পিছলে যদি বা খুৰায়ে কৃষ্ণাই পীড়িত হুয়া নমো হৰি বুলি ডাকি উচ্চ কৰি মাধৱৰ নাম এই সংসাৰত নপৰা মানুহ কোন আছে? এই সংসাৰত নিপিছলা মানুহ কোন আছে? ক্ষুধা নথকা মানুহ এই সংসাৰত কোন আছে? আছে নেকি কোনোবা যাৰ কেতিয়াও ক্ষুধা হোৱা নাই? ভোজনালয়তে ভিৰটো বেছি হয়। মূল মিটিঙৰ ঘৰটোতকৈ ভোজনালয়টো ডাঙৰ কৰিব লগা। কিয়? ইটোতকৈ সিটো প্ৰয়োজন মানুহৰ বেছি। হয়নে নহয় বাৰু? নপৰা মানে পৰা মানে ক'ত পৰা? পৰাটোৱে কি বুজাইছে? বিচলিত হোৱা, স্থিতি হেৰুৱা, খোপনি হেৰুৱা, তাকে পৰা বুলি কয়। এই সংসাৰত নপৰা কোনো মানুহ নাই। জীৱনৰ বাটত নিপিছলা কোনো মানুহ নাই। ক্ষুধাৰ দ্বাৰা আক্ৰান্ত নোহোৱা মানুহ এই সংসাৰত কোনো থাকিব নোৱাৰে। জীৱনৰ অনাকাংক্ষিত হলেও আমাৰ জীৱনৰ এইবোৰ একো একোটা পৰম সত্য। ভাগৱতে আশ্বস্ত কৰিছে, পৰিলেও তুমি ভয় নকৰিবা। পিছলি পৰিলা কোনো কথা নাই। ক্ষুধাৰ জুয়ে তোমাক পুৰিছে কোনো কথা নাই। শ্ৰী হৰি নাম লোৱা, সেই অৱস্থাৰ পৰা তোমাক যদি উদ্ধাৰ লাগে তেতিয়াহ'লে ডাকি উৎস কৰি শ্ৰী হৰি নাম ল'বলৈ গৈছে। ভগৱানৰ প্ৰত্যেকটো নামৰ একো একোটা তাৎপৰ্য আছে। এনেই কৃষ্ণ হোৱা নাই। কৃষ্ণ শব্দটোৰ নামটোৰ এটা বিশেষত্ব আছে। এনেই মাধৱ হোৱা নাই, এনেই অচ্যুত হোৱা নাই, এনেই কেশৱ হোৱা নাই, এনেই কমলাকান্ত হোৱা নাই। হয়নে নহয় বাপ? প্ৰতিটো নামৰ অৰ্থ আছে। শ্ৰী হৰি, হৰি অৰ্থটোৱে হ'ল হৰণ কৰা। সংসাৰৰ জীৱ সমুদায়ৰ দুখ তাপ ক্লেশ যিজনে হৰণ কৰিব পাৰে সেইজনে হৰি। সেই হৰি নাম কৰিলে, পিছলিলে, ক্ষুধাত আক্ৰান্ত হলে, পিয়াহত থাকিলেও সেইজন ভগৱন্ত পুৰুষৰ নাম আমাৰ মনৰ পৰা, মুখৰ পৰা নেৰিবৰ কাৰণে আগবাঢ়ে। একাদশ স্কন্ধ শেষ কৰি দিলো, এই কামটোকে যদি নকৰিলো তেতিয়াহ'লে কিন্তু কামত নাহিব। যেনেকৈ ৰামায়ণখন এখন হিন্দী চিৰিয়েল হৈ গ'ল নহয়, ভাগৱতো যদি কেৱল গল্প বা কাহিনী বুলি লয় তেতিয়াহ'লে কিন্তু আমাৰ জীৱনত একো তাৰ পৰা লাভ নহ'ব। ভাগৱতৰ প্ৰতিটো উপদেশ আমাৰ জীৱনৰ মাজেৰে সৰকাই নিব লাগিব। ভাগৱতৰ প্ৰতিটো সিটোপদেশ আমাৰ আচৰণৰ মাজেৰে সৰকাই নিব লাগিব। ভাগৱতৰ প্ৰত্যেকটো সিদ্ধান্ত আমাৰ জীৱনৰ কৰ্তব্য আৰু নিৰ্ণয় ৰূপে আমি একদম থিৰাং কৰি ল'ব লাগিব। মই কথাবোৰ এইকাৰণে ডাককে কৈছো, ডাকি কবলৈ কৈছে এইবিলাক কথা। ভাগৱতৰ কথাবোৰ চাবলৈ গ'লে একদম নম্ৰতাৰে ক'ব লাগে। কিন্তু ভাগৱতে সিদ্ধান্ত দিছে
পৃথিৱীত যিসকলে ক'ব লগা কথা যদি আছে এটাই, সেইটো হ'ল কৃষ্ণ কথা। বাকীবোৰ কথা আপুনি লাহে লাহে কওক। এতিয়া বাকীবোৰ কথাত আমাৰ বৰ ডাঙৰ ডাঙৰ মাত, কৃষ্ণ বুলি ক'লে ভলিউমটো কমি যায়। সেইকাৰণে মই উদ্ধবাহু কৰি কওঁ, এই সংসাৰত দুবাহু একদম ষ্ট্ৰং কৰি পৰম দৃঢ়তাৰে ক'ব লগা কথা যদি আছে সংসাৰত কেৱল কৃষ্ণ কথা। পৰম আত্মবিশ্বাসেৰে সৈতে ক'ব লগা কথা যদি সংসাৰত কিবা আছে কেৱল কৃষ্ণ কথা, হৰি কথা, ৰাম কথা। সেই নিৰ্ণয়টো কিন্তু আমি ঠিক কৰি ল'ব লাগিব। গান্ধীজীয়ে কৈছিল, সংসাৰত আটাইতকৈ টান কাম নিৰ্ণয় কৰি লোৱাটো, দুটা বাট কোনটোৱে যাম। দুটা নামঘৰ কালি মোক এজনে সুধিছে, কোনটো নামঘৰত শৰাইখন দিলে বেছি ভাল হ'ব, মইনা পৰিয়া নে ঢেকীয়া খোৱা? মই বোলো দুইটাতে, দুই ভাগী নামঘৰতে দুখন দি দিয়া, তুমি পুৰা পাই যাবা। বেচেৰা নিৰ্ণয় কৰিব পৰা নাই কোনটো নামঘৰলৈ যাম। ঘৰৰ কাষতো এটা নামঘৰ হাউলি আছে, দেখা নাই। গাঁৱৰ নামঘৰটো পৰু পৰু হৈ আছে, খুব ঠেকা এডাল দি দিলে নামঘৰটো কোন হৈ যায়, দেখা নাই। মোক সুধিছে কোনটোলৈ গ'লে কাম হয়, তুমি গৈ থাকা নহয়। মই বোলো দুই ভাগিলৈকে যোৱা, ফুল তোমাৰ মনোবাঞ্ছা পূৰ্ণ হৈ যায়। নিৰ্ণয় কৰিব নোৱাৰাটো আটাইতকৈ টান কাম। অজস্ৰ ভাগৱত হৈছে, মোবাইল খুলিবই নোৱাৰি, ইউটিউবত কেৱল ভাগৱত 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 ভাগৱত। খাওঁতেও ভাগৱত শুনিছে, শুওঁতেও ভাগৱত শুনিছে, গৈ থাকোঁতেও শুনিছে। মই নাজানো ভাগৱত কথা ইমান পাতলভাৱে প্ৰচাৰিত হ'বলগীয়া কথা হয় নে নহয়। য'তে ত'তে বিচনাত খাওঁতে শুওঁতে একাদশ স্কন্ধ দ্বাদশ স্কন্ধ শুনি থকা বস্তু ভাগৱত হয় নে নহয় মই নাজানো। কালি যেতিয়া মই জোনাইত ভাগৱত আলোচনা কৰিছো, মই তাত বেলেগ কথা পালো। উদ্ধৱক ভগৱন্ত কৃষ্ণই পৰম কথাবোৰ কবৰ কাৰণে এডোখৰ স্থান ঠিক কৰি লৈছিল, নাম বিৰল স্থান। একক স্থান, অনন্য স্থান। ক'ত পাতিম কৃষ্ণ কথা, কাৰ লগত পাতিম, কোন সময়ত পাতিম, সেই সময়খিনি কেনেকুৱা হ'ব, শুনোতাজনৰ মানসিক স্থিতি কি হ'ব, পৰিৱেশ কি হ'ব, নে ই এক জনপ্ৰিয় গীত মাতৰ নিচিনাকৈ ভাগৱত আমি প্ৰচাৰ কৰিম সংগীতানুষ্ঠানৰ দৰে। এই কথাবোৰ কিন্তু চিন্তা কৰিব লাগিব। শুনক, শুদ্ধভাৱে শুনক, শুদ্ধ চিত্তে শুনক। এই নিৰ্ণয়টো কিন্তু আমি ঠিক কৰি ল'ব পাৰিব লাগিব। মানুহে নিৰ্ণয় কৰিব পৰা নাই। অজস্ৰ ভাগৱত চলি আছে গাঁৱে ভূঞে, কিন্তু ভাগৱতৰ পথত কিয় নাই মানুহবোৰ? ভাগৱত পন্থাত কিয় নাই মানুহবোৰ? ভাগৱত সমৰ্থিত আচৰণত মানুহবোৰ কিয় নাই? তাৰ কাৰণটোৱে হৈছে শ্ৰৱণ প্ৰকৃততে হোৱা নাই। শুনাটোকে শ্ৰৱণ নোবোলে। কাণেৰে শুনাটোক ভাগৱতে শ্ৰৱণ বোলা নাই, মনেৰে শুনাটোক ভাগৱতে শ্ৰৱণ বুলি কৈছে। ঈশ্বৰৰ এটা স্বৰূপৰ কথা এখন উপনিষদত কৈছে যে ঈশ্বৰৰ নাম কাণেৰে শুনিব নোৱাৰি। ঈশ্বৰৰ কথা কাণেৰে শুনিব নোৱাৰি। আমি যে কাণেৰে ঈশ্বৰৰ কথা শুনো, ঈশ্বৰৰ দ্বাৰাহে আমি কাণেৰে শুনো। কাণেৰে ঈশ্বৰৰ কথা নুশুনো, ঈশ্বৰৰ দ্বাৰাহে আমি কাণেৰে শুনো। আমি যে কাণেৰে শুনি আছো, ঈশ্বৰৰ দ্বাৰা কাণেৰে শুনি আছো। চকুৰে দেখি আছো, ঈশ্বৰৰ দ্বাৰা চকুৰে দেখি আছো। সেইকাৰণে আমাৰ এভাগ বৰগীতত ভগৱন্ত কৃষ্ণৰ যেতিয়া ৰূপ অংকন কৰিছে মহাপুৰুষে, ভগৱন্ত কৃষ্ণক চকুৰে চাবলৈ পোৱা নাই। বৰগীতত আছে, মধুৰ মুৰুতি মুৰাৰু, মন দেখো হৃদয়ে আমাৰো। হয়নে নহয়? ভগৱন্ত কৃষ্ণৰ ৰূপটো কেনেকুৱা? মধুৰ মুৰুতি। আৰু কৈছে চাবা কেনেকে? মন দেখো হৃদয়ে আমাৰো, মনৰ চকুৰে। শ্ৰৱণ মানে মনেৰে শুনা, কাণেৰে শুনা নহয়। মনৰ কাণখনেৰে শুনিব লাগিব। মনটো স্থিত নোহোৱালৈকে ভক্তি পন্থৰ ফালে কোনোৱে খোজ ল'ব নোৱাৰে। সেইকাৰণে মহাপুৰুষে শৰণ প্ৰক্ৰিয়াত মনক শৰণ দিছে। জীৱনৰ আৰম্ভণি বৰগীতটোতেই
প্ৰথম সেইটো লিখিছিল নাই সেই বিতৰ্ক বাদ দিয়ক। কোনটো আগত লিখিছিল পিছত লিখিছিল, উদ্ধৱৰ দেউতাক কোন আছিল সেইবিলাক গুৰুত্বপূৰ্ণ কথা নহয়। কি লিখিছিল কি কৈছিল সেইটোৱে গুৰুত্বপূৰ্ণ। মানুহে লাগিব লাগে কৰবাত, লাগি থাকে কৰবাত। এবাৰ মোক এখন পাঠত সুধিছে বোলে ঘটুকচৰ দেউতাক কোন আছিল। ঘৰৰ পৰা ভাবি আহিছে যে আজি 12 বজাবলৈ বেছি উস্তাদি ওলাইছে, হয়নে? প্ৰথম বৰগীত যেতিয়া মন মেলি ৰাম চৰণ আহিলাগো, মনটো অৰ্পণ কৰিছে ভগৱন্তৰ চৰণত মনেৰে সৈতে।